স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, আমাৰ জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, সন্মুখৰ আসনত বহি থকা মই নাম ল'ব বিচৰা নাই, কাৰোবাৰ নাম বাদ পৰি যাব। আমাৰ চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ সৈতে জড়িত মহিৰুসকল, আমাৰ উপস্থিত সুধীবৃন্দ আৰু কলামুদী ৰাইজ, আজি 1 জানুৱাৰী আৰু বহুকেইটা ভাল কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ। ৰাতিপুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলীখন আমি নতুনকৈ সজাই তুলি তাৰ আজি আমি জনগণৰ বাবে তাক আমি মুকলি কৰি দিছিলোঁ। আজি গুৱাহাটীত নতুনকৈ কেইবাখনো ইলেক্ট্ৰিকেল বাছ, ISBT খানাপাৰা, পল্টন বজাৰৰ ওপৰত নতুনকৈ পদসেতু আৰু গুৱাহাটী চিৰিয়াখানাখনক অত্যন্ত আধুনিক কৰি তোলাৰ বাবে 362 কোটি টকা ব্যয়েৰে আমি আজি এটা সুন্দৰ প্ৰকল্প আৰম্ভ কৰিছোঁ। বহু দিনৰ পৰা আমি এটা অনুভৱ কৰি আছিলোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আমি চৰকাৰী অনুষ্ঠানত ব্যৱহাৰ কৰি থাকোঁ বাবে সাংস্কৃতিক জগতখনৰ বাবে গুৱাহাটীত এটা প্ৰেক্ষাগৃহৰ বহুখিনি অভাৱ আছে। আনহাতে গুৱাহাটীত উপযুক্ত প্ৰেক্ষাগৃহ নথকা বাবে চৰকাৰৰ হাততো বিকল্প নাছিলে আৰু যিকোনো দিল্লীৰ পৰা মন্ত্ৰী আহিলে বা অসমত অনুষ্ঠান হ'লে, চৰকাৰী অনুষ্ঠান হ'লে আমি সদায় শংকৰদেৱ কলাক্ষেত্ৰৰ যিটো অডিটৰিয়াম তাক আমি ব্যৱহাৰ কৰিব লাগে। কিন্তু এখন ৰাজ্যৰ ৰাজধানীত এটা সাংস্কৃতিক আন্দোলন বা কৰবাত নাটক, কৰবাত সাংস্কৃতিক অনুষ্ঠান, স্কুল কলেজৰ বাবে বাৰ্ষিক অনুষ্ঠান, যি এটা ভাইব্ৰেঞ্চি বা কালচাৰেল লাইফ এটা আমাৰ থাকিব লাগে, তাৰ বাবে আমাক কেইবাটাও প্ৰেক্ষাগৃহৰ প্ৰয়োজন হয়। আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে প্ৰথম আমি সচিবালয়ৰ ভিতৰতে এটা প্ৰেক্ষাগৃহ বনাম, যাতে গভৰ্ণমেণ্ট অনুষ্ঠানবিলাক আমি কলাক্ষেত্ৰত কৰিব নালাগে, সচিবালয়ৰ ভিতৰতে আমি চৰকাৰী অনুষ্ঠানসমূহ কৰিব পাৰোঁ। অহা 7-8 দিনৰ ভিতৰত দিছপুৰৰ ভিতৰতে 1000 আসনযুক্ত এটা অডিটৰিয়ামৰ কাম আৰম্ভ হ'ব। ইয়াৰ ফলত যিমান চৰকাৰী অনুষ্ঠান হয় গোটেইবিলাক আমি সচিবালয়ৰ ভিতৰত কৰিব পাৰিম আৰু তেতিয়া চৰকাৰী বিষয়াসকলো কাম কাজ এৰি কলাক্ষেত্ৰলৈ আহিব নালাগে। এটা চৰকাৰৰ সুবিধা হ'ব, ৰাইজৰো সুবিধা হ'ব। আমাৰ কলাক্ষেত্ৰত আৰু এখন 800 আসনযুক্ত আমি এটা অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ। মই ভাবোঁ যে অহা 6 মাহৰ ভিতৰত এই নিৰ্মাণ শেষ হ'ব। তাৰ লগে লগে কলাক্ষেত্ৰৰ বৰ্তমান অডিটৰিয়ামটোকো আমি অলপমান ভাল চাউণ্ড আদিৰে সুসজ্জিত কৰিম, তাতে যাতে আমি 2টা ভাল অডিটৰিয়াম পাব পাৰোঁ। তৃতীয় আমাৰ অডিটৰিয়াম জ্যোতি চিত্ৰবনত আমি এটা নিৰ্মাণ কৰিব খুজিছোঁ, যাত 1000খন আসন থাকিব আৰু ইয়াত চৰকাৰে 56 কোটি টকা ব্যয় কৰিব। আধুনিক সম্পূৰ্ণ শব্দৰ ব্যৱস্থা থাকিব, প্ৰজেকশ্যন থাকিব আৰু আমাৰ উচ্চস্তৰীয় ফিল্ম প্ৰজেকশ্যনৰ সুবিধা, LED চাইক্লোৰামা আদিকে ধৰি যিমানখিনি আমি সুবিধা দিব পাৰোঁ গোটেইখিনি ইয়াত সুবিধা থাকিব। আৰু এই অডিটৰিয়ামটো আমি এক্সক্লুচিভলি খালি সাংস্কৃতিক জগতখনৰ কাৰণে আমি ৰাখি থ'ম, যাতে ইয়াতে আন কাম কাজ বহুত বেছি কৰিব নালাগে। আনহাতে বহুতে আপোনালোকৰ ইতিমধ্যে নলেজত আছে যে আমি গুৱাহাটীত এটা অত্যন্ত আটকধুনীয়া এটা অডিটৰিয়াম বা প্ৰেক্ষাগৃহ বা আমি এটা হল বনাই আছোঁ, য'ত একেলগে 5000 মানুহ বহিব পাৰিব, 5000 বহিব পাৰিব। আৰু সেই প্ৰকল্পটো আমি অহা 3 মাহত সমাপ্ত কৰিম। অৰ্থাৎ মোৰ লক্ষ্য আছে যে আগষ্ট মাহৰ ভিতৰত এই প্ৰকল্পটো আমি
শুভ উদ্বোধন কৰিম। তাত প্ৰায় ১,৫০০ গাড়ী ৰাখিব পৰা আমি এটা আটকধুনীয়া মাল্টি লেভেল কাৰ পাৰ্কিং কৰিছোঁ। সন্মুখত আমাৰ প্ৰেক্ষাগৃহ আৰু খানাপাৰা আৰু কলাক্ষেত্ৰত দুইটাৰ পৰা ৰাস্তা আমি বনাইছোঁ যাতে আমি সেই প্ৰেক্ষাগৃহটোলৈ যাব পাৰোঁ। এগ্ৰিকালচাৰ ডাইৰেক্টৰৰ যি মাটি আছে তাৰ ভিতৰত আমি প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰিছোঁ। ইতিমধ্যে আমাৰ এক্সপাৰ্ট কমিটি এখনো আমি কৰি দিছিলোঁ, তেওঁলোকেও বহুখিনি পৰামৰ্শ দিছে আৰু এই অডিটৰিয়ামটোৰ আমি নাম দিছোঁ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। আৰু পূব ভাৰতত, মই উত্তৰ পূব বুলি ক'লে ভুল হ'ব, ইষ্টাৰ্ণ ইণ্ডিয়াত ইমান ডাঙৰ অডিটৰিয়াম দ্বিতীয়টো নাই। আৰু কেলকাতাৰ অডিটৰিয়ামত ৩,০০০ একেলগে বহিব পাৰে। আমাৰ ইয়াত 5,000 অডিয়েন্স একেলগে বহিব পাৰিব। তাৰ লগত সৰু সৰু কেইবাটাও কনভেনশ্যন চেণ্টাৰ থাকিব আৰু আমাৰ একেলগে অকণমান গেষ্ট হাউচ আদিৰো ব্যৱস্থা থাকিব যাতে যোন লোক আহে, অতিথি আহে, তেওঁলোক আমাৰ গেষ্ট হাউচত থাকিব পাৰিব। আৰু এটা খুব ডাঙৰ প্ৰজেক্ট এটা আমি গুৱাহাটীত কৰি আছোঁ। ২০২৫ৰ শেষত আমি ইয়াক শুভ উদ্বোধন কৰিম। গুৱাহাটী হাইকোৰ্টৰ সন্মুখত য'ত আমি এটা কনভেনশ্যন চেণ্টাৰ বনাই আছোঁ, তাত একেলগে ২,০০০ মানুহে বহি যিকোনো কনভেনশ্যন এটেণ্ড কৰিব পাৰিব। তাৰ এফালে চাৰ্কিট হাউচ, আনফালে ষ্টেট গেষ্ট হাউচ আৰু এটা একেবাৰে নৈসৰ্গিক পৰিৱেশত আমাৰ নতুন দিল্লীত যিটো বিজ্ঞান ভৱন আছে, সেই বিজ্ঞান ভৱনৰ আৰ্হিত, কিন্তু একে কনচেপ্ট নহয়, কনচেপ্টটো বেলেগ, তাৰ আৰ্হিত আমি এই কনভেনশ্যন চেণ্টাৰ বনাইছিলোঁ। কিন্তু তাত অডিটৰিয়ামৰ পৰিৱৰ্তে ইট উইল বি পিয়'ৰলি ফৰ কনভেনশ্যন। দৰকাৰ হ'লে তাক 300 চিটাৰো কৰিব পাৰিব, দৰকাৰ হ'লে 600 চিটাৰো কৰিব পাৰিব। গতিকে দেশ বিদেশৰ এডুকেশ্যন কনক্লেভ, ছায়েন্স কনক্লেভ, এক্সিবিশ্যন, এই ধৰণৰ কামবিলাক আমি কলাক্ষেত্ৰৰ পৰিৱৰ্তে আমি ব্ৰহ্মপুত্ৰ যিটো আমাৰ নতুনকৈ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম চলি আছে, আমি তাতে কৰিব পাৰিম। আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অডিটৰিয়ামটোৰো পুনৰ উজ্জীৱিতকৰণৰ কাম চলি আছে। গতিকে বাই এণ্ড লাৰ্জ মই ভাবোঁ যে আমি যিমানকেইটা প্ৰজেক্ট লৈছোঁ আৰু গোটেইকেইটা প্ৰজেক্ট 25 চনৰ ভিতৰতে শেষ হৈ যাব। জ্যোতি চিত্ৰবনটো 2 বছৰ লাগিব, কাৰণ আজিৰ পৰা আমি আৰম্ভ কৰিম যেতিয়া। কিন্তু কলাক্ষেত্ৰৰ 800 চিটেড অডিটৰিয়াম, 5,000 অডিটৰিয়াম ইন জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ বুলি বা আমি যিটো আমি সাংস্কৃতিক প্ৰকল্প বুলি কৈছোঁ, ব্ৰহ্মপুত্ৰৰ পাৰৰ যিটো কনভেনশ্যন চেণ্টাৰ, এই গোটেইবিলাক 2025ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। আৰু মই ভাবোঁ যে এই গোটেইবিলাক সম্পূৰ্ণ হৈ গ'লে আমাৰ গুৱাহাটীৰ অন্ততঃ কলা কুশলী শিল্পী, বিশেষকৈ স্কুলসমূহৰ এনুৱেল ডে, বিভিন্ন ধৰণৰ অনুষ্ঠান পতাৰ কাৰণে কলেজ উইক, যিটো আজিকালি আমাৰ বহুত আমি কম্প্ৰমাইজ কৰিব লাগে, তেতিয়া আমি কম্প্ৰমাইজ নকৰাকৈও আমাৰ কাম কাজখিনি আমি কৰিব পাৰিম। আজি নতুন বছৰৰ প্ৰথম দিনটোতে জ্যোতি চিত্ৰবনৰ কাৰণে এটা ভাল কাম কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু আশা কৰিছোঁ যে আমি এই ধৰণে আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেফিচিয়েঞ্চি আছিলে বা অভাৱ আছিলে, আমি লাহে লাহে দূৰ কৰি গৈ থাকিব পাৰিম। আজিৰ দিনটোত আপোনালোকক সকলোকে লগ পাই সঁচাকৈ আমি সকলো আনন্দিত। নতুন বছৰৰ বহুত শুভেচ্ছা জনাইছোঁ। 2025 এটা আশাৰ বছৰ হওক, সমৃদ্ধিৰ বছৰ হওক, প্ৰগতি বিকাশে আমাক আলোকৰ যাত্ৰালৈ লৈ যাওক। সকলোৰে জীৱন সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ পৰক, তাকে কামনা কৰিছোঁ। আৰু সকলোকে ব্যক্তিগতভাৱে পুনৰ এবাৰ শ্ৰদ্ধা, মৰম, শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।